দোকান বা বজাৰলৈ নগলেও হ'ব, ঘৰতে পনীৰ বনাব পাৰে যেতিয়া ঘৰতে বনাই মেলি আলহীক খুৱাব পাৰিব। মানে পনীৰ বনাবলৈ বহুত সহজ হয় আৰু মানে বনায়ো ভাল লাগে, হয়তো ইমান কষ্টও নহয়। এয়া দেখিছে, মই এনেকৈ লৰাই আছোঁ, কিনাৰত লাগি ধৰিব দিয়া নাই আৰু পূৰা উতল আহি আছে। এনেকৈ উতল আহি থাকিব দিব। কিন্তু একেবাৰে লাগি ধৰিব নিদিব দেই। মোৰ মানে অকণ লাগি ধৰিছে অকণমান মানে, তথাপিও আৰু আপোনালোকে লাগি ধৰিব নিদিব। আৰু গেছটো পূৰা ল' ফ্লেমত ৰাখিব, হাই ফ্লেম কৰি নল'ব। হাই ফ্লেম কৰিলে কি হ'ব, গাখীৰটো উতলি মানে ওপৰলৈ উঠি আহিব। ওপৰত উঠি অহা মতে চালি ধৰিব। চালি ধৰিলে কি হ'ব, গাখীৰটো পনীৰ হ'বলৈ মন নকৰিব। এয়া দেখিছে, মই এনেকৈ লৰাই আছোঁ, মানে এনেকৈ মই লৰাই আছোঁ। এতিয়া পূৰা উতল আহিছে। এয়া দেখিছে, গাখীৰটো উতল আহোঁতে অলপ টাইম লাগে। মানে হাই ফ্লেমত দিলে মানে পটপট উতল আহে আৰু ল' ফ্লেমত দিলে উতলটো অলপ কম হয়। এয়া দেখিছে, মই কিমান ল' ফ্লেমত ৰাখিছোঁ, গেছটো পূৰা ল'ত ৰাখিছোঁ মই। আপোনালোকে একেবাৰে ল' ফ্লেমত লৈ পিনে গাখীৰটো গৰম কৰিব, চাব যাতে তাত চালি উঠি নাযায়। এয়া দেখিছে, পূৰা উতল আহিব আৰম্ভ কৰিছে, উতলি আছে আৰু মই লৰাই আছোঁ চামুচ এখনেৰে। আপোনালোকে যদি মোৰ ৰেচিপিটো ভাল লাগে তেনেহ'লে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। আৰু যদি কোনোবাই জানে কেনেকৈ বনায়, কি কথা, আৰু মোক জনাব, যাতে মই বনোৱা পদ্ধতিটোত আপোনালোকে বনায় নে নবনায় সেইখিনিও মোক জনাব, যে মই বনোৱা পদ্ধতিটোত হৈছেনে নাই বনোৱা। দেখিছে, পূৰা গাখীৰ উতল আহি আছে। এয়া আপোনালোকে 4-5টা উতল আহিব দিব আৰু চাব যাতে গাখীৰখিনি ওপৰত উঠি নাহে। এই দেখিছে, মোৰ 4-5টা উতল আহি গ'ল। এয়া উতলি আছে গাখীৰ। এয়া দেখিছে, কি ধুনীয়াকৈ উতলি আহিছে। এয়া এতিয়া মোৰ গাখীৰ উতলা হৈ গ'ল। এতিয়া মই লৈ থোৱা নেমু ৰসখিনি মই তাত দি দিম। আৰু আপোনালোকে মন কৰিব, গেছটো অফ কৰি ল'ব দেই। গেছটো মানে জ্বলাই পিনে আপোনালোকে গাখীৰত নেমু টেঙাৰ ৰস দি নিদিব, গেছটো অফ কৰিহে নেমু টেঙাৰ ৰসখিনি দিব। এয়া মই নেমু টেঙাৰ ৰস 3 চামুচ লৈ থৈছিলোঁ, সেয়া মই দি দিলোঁ। এতিয়া মই চামুচ এখনেৰে লৰাই দিছোঁ। আপোনালোকে এনেকৈ লৰাই দিব, নহ'লে ক'ৰবাত মানে পৰিব, ক'ৰবাত নপৰিব। এনেকৈ লৰাই দিলে নেমু টেঙাৰ ৰসখিনি মিক্স হৈ যায়, তেতিয়া দৈটো ভালকৈ ধৰে। এয়া দেখিছে, এতিয়া গাখীৰখিনি ফটা আৰম্ভ হৈ গৈছে আৰু মই গেছটো অফ, মানে গেছ নায়েই, অফ কৰি থোৱা আছে। দেখিছে, আপোনালোকে গেছটো অফ কৰি ল'ব। এয়া গাখীৰ আপোনাৰ ফাটিব আৰম্ভ কৰিছে। এয়া দেখি পাইছেনে বাৰু? এয়া গাখীৰটো ধুনীয়াকৈ ফাটিব আৰম্ভ কৰিছে। এয়া দেখিছে, গাখীৰটো ফাটা আৰম্ভ হৈ গৈছে ইতিমধ্যে। এয়া চাওকচোন, কি ধুনীয়াকৈ ফাটিছে গাখীৰখিনি। এয়া গাখীৰ, এয়া দেখিছে কি ধুনীয়াকৈ ফাটা আৰম্ভ হৈ গৈছে, ফাটিছে। আৰু অকণমান দেৰি মই থৈ দিম, মানে ভালকৈ ফাটিব দিম গাখীৰখিনি। এয়া দেখিছে, আজিকালি জানে নেমু ৰসটো মানে মিঠা হয়, সেইকাৰণে অলপ মানে ফাটোতে দেৰি লাগে। আৰু এয়া হৈ গৈছে ফটা, পূৰা ধুনীয়াকৈ ফাটিছে গাখীৰখিনি। আৰু মই একবাৰ লৰাই দিম এনেকৈ। এয়া দেখিছে, ফটা ধুনীয়াকৈ আৰম্ভ হৈ গৈছে। আৰু ক'ৰবাত অকণ বাকী আছে, এইখিনি ফাটিব, মই অকণমান দেৰি থৈ দিছোঁ। আপোনালোকে ল'ব এটা খৰাহী। মই এটা চাউল ধোৱা খৰাহী লৈছোঁ। আপোনালোকে চেকনিও ল'ব পাৰে, ডাঙৰ চেকনি আছে যদি ল'ব পাৰে। কিন্তু মোৰ ডাঙৰ চেকনি নাই কাৰণে মই সৰু খৰাহী এটাকে লৈছোঁ। আপোনালোকে এখন মাৰ্কিনৰ কাপোৰ ল'ব, যাতে চেকিবলৈ ভাল পাব আপোনালোকে। আৰু মই এনেকৈ খৰাহীটোত এনেকৈ দি লৈছোঁ।
খৰাহীটো দি লৈছোঁ। মোৰ কাপোৰখন বহুত দীঘল, তলৰ ফালে ওলমি আছে কাৰণে কাপোৰখন ৰখি থকা নাই, আৰু মই এখন হাতে মোবাইলটো মানে কেমেৰাটো ধৰি আছোঁ, আৰু এখন হাতে মানে কৰিব প্ৰব্লেম হয় বস্তু কাম কৰিবলৈ। এয়া দেখিছে, এনেকৈ ঘুটুং কৰি ল'ব। মই দেখুৱাৰ আগতে এনেকৈ ঘুটুং কৰি ল'লে মানে কি হ'ব, আপোনালোকে বস্তুটো বাকিবলৈও ভাল পাব আৰু কামটো কৰিও ভাল পাব। মই খৰাহীটোত এনেকৈ ঘুটুং কৰি লৈছোঁ। এই মোৰ তলফালে কিমানডোখৰ ওলমি আছে দেখিছে, আৰু সেইকাৰণে তললৈ টানি নিছে কাৰণে সেই কাপোৰখন ৰখি থকা নাই। মোৰ চাকনিখন সৰু, মানে চাহ চকা চেকনিহে, আৰু সেইকাৰণে এইখন চেকনিত চাকিব নোৱাৰি। সেইকাৰণে মই খৰাহী এটাকে লৈছোঁ, চাউল ধোৱা খৰাহী এটা লৈছোঁ। খৰাহীটোত মই কাপোৰখন পাৰি দিছোঁ। কাপোৰখন পাৰি পানে মই ইয়াতে আপোনাৰ পনীৰখিনি মই দি দিম। এতিয়া দেখিছে পনীৰখিনি বহুত ধুনীয়াকৈ ফাটা হৈ গ'ল। এতিয়া মই আপোনালোকক দেখুওৱা খৰাহীটোত পাৰি থোৱা কাপোৰখনৰ ওপৰত মই পনীৰখিনি তাত বাকি দিম। এয়া দেখিছে ফটা আৰম্ভ হৈ গৈছে। মোৰ কেমেৰাটো উল্টা হৈ গ'ল ধৰোঁতে, ঘপককেনে মানে ঘূৰি গ'ল, সেইকাৰণে উল্টা লাগিছে দেখিবলৈ। দেখিছে, এতিয়া মই ইয়াতে পনীৰখিনি বাকি দিম। ধুনীয়াকৈ এনেকৈ পাৰি ল'লোঁ, আৰু এইখিনি মই খৰাহীটোত এনেকৈ বাকি দিম। খৰাহীটোত মই বাকি দিম এনেকৈ। দেখিছে মোৰ তলত লাগি ধৰা নাই, এইখিনি দৈকণিয়ে লাগি ধৰিছে। এইখিনি ধুনীয়াকৈ ল'লোঁ, লৈ পানে এতিয়া মই এইখিনি চেপিব লাগিব। এয়া দেখিছে, আৰু এইখিনি মই ধুব লাগিব, নহ'লে টেঙাৰ ভাৱটো থাকিব। এয়া দেখিছে, এয়া মই এনেকৈ ধুই দিছোঁ, নহ'লে টেঙাৰ ৰসটো থাকিলে মানে আপোনাৰ কি হ'ব, খাবলৈ টেঙি লাগিব। আৰু এবাৰ মই এনেকৈ ধুই দিছোঁ, আৰু আধা লিটাৰ গাখীৰত মানে বেছি নোলাবও পাৰে, কিমানকণ ওলাই নাজানো আৰু। সেয়া দেখিছে, এতিয়া মই কাপোৰখন এনেকৈ ল'লোঁ, এনেকৈ ধুনীয়াকৈ লৈ পেনে আপোনাৰ এনেকৈ চেপিব লাগিব। দেখিছে, আৰু এনেকৈ চেপিব লাগিব। চাব যাতে বেছি গৰম হৈ থাকিলে হাতখন পুৰিবও পাৰে, এনেকৈ চেপি ল'ব মই চেপাৰ দৰে। এয়া দেখিছে, মই এনেকৈ চেপি দিলোঁ, আৰু চেপি দিয়াৰ পাছত এয়া পানী ওলাইছে, এয়া পানী দৈ পানী হয়। এয়া দেখিছে, আৰু এইটো ধুনীয়াকৈ এনেকৈ ল'ব। এয়া চেপা আৰম্ভ হৈ গ'ল, দেখিছে মোৰ হৈ গৈছে। এয়া চেপি ল'লোঁ মই, এইখিনি পানী হয়, আৰু এয়া দৈ পানী হয়। এতিয়া যিখিনি মই কৰিছিলোঁ, মানে ইয়াৰ পৰা ওলাইছিলে, দৈখিনিৰ পৰা ওলাইছিলে পানী হয়। এয়া মানে দালি শাকতো দি খাব পাৰে আপোনালোকে, আৰু এনেই পেলাই নিদিব, দাইলত দি খাবচোন, কি ধুনীয়া লাগে খাবলৈ। এতিয়া দেখিছে মই খুলি দিলোঁ, এইখিনি কি ধুনীয়া হৈছে, কি ধুনীয়া কোমল হৈছে মানে এইখিনি। মই কাঁহৰ কাঁহী এখনত লৈ ল'লোঁ, কাঁহৰ কাঁহীখনত লৈ মই এক টিফিন পানী লৈছোঁ, আৰু এই টিফিনটো মই ইয়াত এইখিনি ওপৰত এনেকৈ মই দি দিম। দি পানে মই ইয়াত হেঁচা মাৰি ধৰি ৰাখিছোঁ, কাৰণ কিয় এইটো বহল হ'ব লাগিব আৰু চেপেটা হ'ব লাগিব ন। আৰু এনেকৈ মই 1 ঘণ্টা ধৰি মই এনেকৈ থৈ দিম, আৰু 1 ঘণ্টাৰ পাছত মই চাম কেনেকুৱা হৈছে। এতিয়া 1 ঘণ্টা হৈ গ'ল, এতিয়া আমি এইখিনি খুলি চাম। এয়া মই কাপোৰখন আঁতৰাই দিলোঁ। এয়া দেখিছেনে কি ধুনীয়া হৈছে, চাওকচোন কি ধুনীয়া কোমল হৈছে, আৰু কি ধুনীয়া হৈছে, আৰু দেখি তো খাওঁ লাগি গৈছে। আই দেখিছে কি ধুনীয়া হৈছে। মই অকণমান ভাঙি আপোনালোকক দেখুৱাই দিছোঁ, এনেকুৱা হৈছে। দেখিছে, আপোনালোকেও মই দেখুৱাৰ দৰে বনাব, কি ধুনীয়া হ'ব। দেখিছে, এতিয়া মই আকৌ এনেকৈ সিপিনে লৰাই দিম। লৰাই মানে কি কাঁহীখনত দি দিম, আৰু কাপোৰখন আঁতৰাই মই কাঁহীখনত দি কাঁহীখনত মই দি দিলোঁ। এতিয়া মই কাপোৰখন আঁতৰাই দিলোঁ। এতিয়া মই এখন চুৰি কটাৰীয়ে মই কাটি দিম। এইটো দেখিছে, মই এনেকৈ ঘূৰাই লৈছোঁ, আৰু মই এতিয়া প্ৰথমতে মাজতে এনেকৈ কাটি দিছোঁ। দেখিছে, মই মাজে মাজে কাটি দিছোঁ। এয়া কাটি এতিয়া মই সৰু সৰু পিচ কৰিম, জোখৰ পিচ কৰিম, আৰু আপোনালোকে ডাঙৰকৈও ল'ব পাৰে বা সৰুকৈও ল'ব পাৰে। মই মিডিয়াম চাইজতে লৈছোঁ।
বেছি ডাঙৰ কৰা নাই, বেছি সৰু কৰা নাই, জোখতে লৈছোঁ আৰু মই এনেকৈ লাহে লাহে কাটি দিছোঁ। দেখিছে? এইয়া মই এনেকৈ কাটি দীঘলকৈ এনেকৈ মই কাটি লৈছোঁ। আপোনালোকে দীঘলকৈ এনেকৈ একে লেঠাইতে কাটিব পাৰে, কিন্তু মই এনেকৈ চাইডকৈ বাৰ কাটি মই এনেকৈ থৈ গৈছোঁ, এডালকৈ এনেকৈ থৈ গৈছোঁ। তাৰ পাছতে মই কাটি দিম আৰু মই গোটেইখিনি এনেকৈ মানে চিলিকৈ কৰি লৈছোঁ। কিনাৰটো অকণমান বেয়া হৈছে আৰু কিনাৰটোতো বেয়া হ'বই আৰু এইটোতো স্বাভাৱিক আৰু ক'তনো ভাল হ'ব আৰু মই এনেকৈ সৰু সৰু টুকুৰা কৰি দিছোঁ, জোখত কৰিছোঁ আৰু দেখিছে কি ধুনীয়া হৈছে, মানে কাটিবলৈও বহুত ভাল হৈছে আৰু পূৰা কোমল হৈছে। এই দেখিছে মই এনেকৈ পিচ কৰি দিলোঁ। এইয়া কি ধুনীয়াকৈ কটা গৈছে আৰু এনেকৈ আপোনালোকে এনেকৈ সৰুকৈ এনেকৈ পিচকৈও কৰিব পাৰে, ডাঙৰকৈও কৰিব পাৰে। আপোনালোকৰ মানে কিমানটো চাইজত খাব সিমানটো চাইজত আপোনালোকে পনীৰটো কাটিব পাৰে। মই বেছি ডাঙৰকৈ কৰা নাই, মানে মই মিডিয়াম চাইজতে সৰু কৰিছোঁ। এইয়া দেখিছে, এইয়া মই গোটেইখিনি এনেকৈ মই টুকুৰাকৈ কৰি ল'ম। এইয়া মই এনেকৈ টুকুৰা কৰি ল'লোঁ, এইডোখৰ মই এনেকৈ কাটি দিম। এইয়া দেখিছে, এতিয়া পনীৰ হৈ গ'ল। আধা লিটাৰ গাখীৰত বেছি পনীৰ নোলায়, মোৰ বেছি ওলোৱা নাই, 30-40 ডোখৰমান সৰু কৰাৰ কাৰণে ওলালে, আৰু ডাঙৰ কৰিলে চাগে 10 ডোখৰমান হয় কি নহয়। আৰু এইয়া দেখিছে কি ধুনীয়া পনীৰ হৈ গ'ল আৰু পূৰা কোমল হৈছে পনীৰটো। এইটো দেখিছে কি ধুনীয়া হৈছে। এইয়া এতিয়া মই আপোনালোকক ফ্ৰাই কৰা পনীৰখিনি দেখাম, আৰু মই এয়া ফ্ৰাই কৰিছিলোঁ, ফ্ৰাই কৰি কি ধুনীয়া হৈছে চাওক।